নমস্কাৰ। মই স্কুল এখন ভিজিট কৰিবৰ কাৰণে আহিছিলোঁ। ভাবিলোঁ আপোনালোকক অলপমান দেখুৱাওঁ কেনেকুৱাকৈ আমি আহোঁ স্কুলবিলাকত ভিজিট কৰিবৰ কাৰণে। এনেই ডেইলি আমাৰ 2-3খনকৈ ভিজিট কৰাই যায় স্কুল। তো সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ যে আজি একবাৰ দেখুৱাওঁ আপোনালোকক যে আমি কেনেকৈ স্কুলবিলাকত আহোঁ আৰু ভিজিট কৰোঁ আৰু স্কুলখনৰ কেনেকুৱা কি পৰিৱেশ সেইটোও একবাৰ আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো ব'লক আমি স্কুলখনলৈকে যাওঁ। আজি স্কুলখনত ভিজিট কৰি এটা ক্লাছ এটাকে কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকক মই ক্লাছৰ ট্ৰেনজেকশ্যন কেনেকৈ কৰা যায় সেই ক্লাছৰুমটো সেইটোৱে দেখুৱাই দিওঁ। তো ব'লক এতিয়া আমি চিধাই লগ পাম আমাৰ ক্লাছৰুমত। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। ধন্যবাদ। a plus b whole into a minus b. परिमाण itu একেবাৰে বেছি কথা আছে। a plus b whole into a minus b একেবাৰে সহজ কথা আৰু এইটো এইবিলাক পাৰিলেহে তোমালোকে গণিতবিলাক পাৰিবা। নহ'লে গণিতবিলাক কেনেকৈ কৰা নাই। মই এইখিনিতে বুজি পাইছোঁ আৰু গণিতবিলাক কেনেকৈ কৰি আছোঁ। যেনেকৈ এই সাধাৰণ ফৰ্মুলাটো পৰা নাই। চাওঁ মই বেছি সময় নলওঁ, চাৰে ক্লাছ কৰিব, গতিকে মই কৰি দেখুৱাই দিছোঁ আপোনালোকক। প্ৰথমতে আমি কিহেৰে পূৰণ কৰিম? প্ৰথমতে এৰে আমি এইখিনি পূৰণ কৰিম, হয়নে? এইটো এৰে এইটোৱে পূৰণ কৰিম, মানে এ ইনটু এ, হয়নে? তাৰপিছত এৰে এ কৰিলোঁ, এইবাৰ এৰে বি কৰিম। তাৰে আগতে এই আগত একো চিন নাই মানে কি আছে? প্লাছ। প্ৰথমতে এই চিনটোৰে পূৰণ হ'ব, প্লাছে মাইনাছে মাইনাছ। তাৰপিছত এৰে বি কৰিম, এৰে বি কৰিলে কি হ'ব? এতিয়া এইটো এ বি মানে এইখিনি হ'ল। তাৰপিছত প্ৰথমতে আছে এ স্কোৱাৰ পাতিলোঁ, ঠিক আছে? এ বি এ বি একে বস্তু হয় নে নহয়? এটা আছে, এটাৰ আগত আছে প্লাছ মাইনাছ, এটাৰ আগত আছে প্লাছ। তাৰমানে এই দুটা কি হ'ব? কাটা কাটি যাব। এইটো কাটা কাটি গ'ল, হয়নে? তাৰপিছত কি থাকিল? মাইনাছ আছে, মাইনাছ দিলোঁ। তাৰপিছত বি স্কোৱাৰ, হ'লনে কথাটো? তাৰমানে a প্লাছ b হোল ইনটু a মাইনাছ b মানে কি হয়? a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। এইটো প্ৰমাণ হয়, বুজিছে? এনে মই চালোঁ কি কয় অফাৰ নাই।